মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমীয়া লেংগুৱেজ 1 ক্লাছ 7ৰ গুণোৎসৱৰ প্ৰথম পৰ্যায় 2024ৰ মিলাপ্ৰীতি এই মিলাপ্ৰীতি ইয়াত যিকেইটা আছে এই কুৱেশ্যন কেইটা আমালোকে কি কৰিম সমাধান কৰিম এই প্যাৰাগ্ৰাফটো ভালদৰে পঢ়িব লাগিব পঢ়ি আমি ইয়াৰ উত্তৰ দিব লাগিব তোমালোকে এই প্যাৰাগ্ৰাফটো ভালদৰে পঢ়ি লবাচোন ভিডিওটো ৰখাই তোমালোকে এইটোকো পঢ়ি লবা ক্লাছ 7ত যেহেতু পঢ়ি আছা তোমালোকৰ এইবিলাক বহুত আহিব ক্লাছ 10ত তোমালোকৰ আহে ক্লাছ 10তে এনেকুৱা ধৰণৰ প্যাৰাগ্ৰাফ দিয়া থাকিব তলত কুৱেশ্যন দিয়া থাকিব তোমালোকৰ হেবিলাক আনসাৰ দিব লাগিব ইয়াৰ প্ৰথম এটা কুৱেশ্যন দিছে এই কুৱেশ্যনৰ আনসাৰটো আমি কৰিম প্ৰণতিৰ পেহিয়েকৰ ছোৱালীজনীৰ নাম কি আছিল যে ছোৱালীজনী পেহিয়েকৰ ছোৱালীজনৰ নাম আছিল ইয়াত আছে ৰিণিকি আছিল যে তেওঁৰ ছোৱালী আছিল কি ৰিণকি গতিকে ইয়াৰ আনসাৰ হ'ব অপচন এ তাৰ নেক্সটৰ কুৱেশ্যনটো আমালোকে চাই লম যে প্ৰণতিৰ পেহিয়েকৰ বিদ্যালয়খন কোন ঠাইত অৱস্থিত আছিল বুলি ক'লে তেন্তে আমাৰ ইয়াৰ উত্তৰ দিব লাগিব যে নৱপুৰত মৰমৰ ছাত্ৰী ছাত্ৰীসকল তোমালোকৰ ইয়াৰ পৰা মই যেহেতু কুৱেশ্যন বাহিৰ কৰি তোমালোকক দেখাই আছো তোমালোকে ভিডিওটো নিশ্চয় এটা সাবস্ক্ৰাইব কৰি লবা আৰু এটা লাইক কৰি দিবা মই বহুত কষ্ট কৰি ভিডিওবিলাক যোগাও তোমালোকৰ কাৰণে তোমালোকৰ যাতে ভৱিষ্যতে ভাল হয় গতিকে টিচাৰৰ কথা শুনিব লাগে এটা সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা তেন্তে এইটো কোত আছে যে প্ৰণতিৰ পেহিয়েকৰ বিদ্যালয় কোত আছে নৱপুৰত এইটো নৱপুৰটো কোত আছে মই চাই দি আছো তোমালোকক চাই লোৱা তোমালোকে ইয়াত দিয়া আছে যে পেহিয়েক নৱপুৰৰ এই যে বেচৰকাৰী হাইস্কুলৰ শিক্ষকতা কৰে এই ইয়াত আছে নৱপুৰ ঠিক আছে তাৰ নেক্সট তোমালোকে চাই লোৱা যে প্ৰণতিয়ে বিদ্যালয়ত সকলোৰে লগত কিয় সুসম্পৰ্ক ৰক্ষা কৰে কাৰণ তাই মিলিজুলি থাকি ভাল পায় যেহেতু তোমালোকৰ চেপ্টাৰটোৰ নামে হ'ল মিলাপ্ৰীতি তাৰ নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন এটা দিয়া আছে 4 নম্বৰ কুৱেশ্যন তলৰ কোনটো শব্দই চৰকাৰী শব্দটোৰ বিপৰীত শব্দ অৰ্থ বুজাইছে বিপৰীত শব্দ অৰ্থ বুজাব চৰকাৰী বেচৰকাৰী ঠিক আছে চৰকাৰী বেচৰকাৰী এইবিলাক পঢ়িব লাগে তাৰ নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাই লোৱা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে তলৰ কোনটো বাক্যই চতুৰ্থী বিভক্তিযুক্ত শব্দ ব্যৱহাৰ হৈছে তেন্তে ইয়াৰ কুৱেশ্যনৰ এনসাৰটো হ'ব তাই মিলি জুলি থাকি ভাল পায় তোমালোকে এটা কাম কৰিবা বিভক্তি কেইটা ভালদৰে পঢ়িবা 7টা বিভক্তি আছে এই বিভক্তি কেইটা ভালদৰে পঢ়ি লবাচোন অসমীয়াৰ কাৰণে মই অসমীয়াৰ শিক্ষক নহয় মই হলো সায়েন্স এবং এন্ড ম্যাথছৰ টিচাৰ সেই কাৰণে তোমালোকে এইটো দেখাব নোৱাৰিলো গতিকে এইটো তথাপিও তোমালোকক পেজত দেখাই দিম কিন্তু নেক্সট পেজত আৰু এটা পেজ আছে পেজ 2 নম্বৰ পেজত তোমালোকক আৰু এটা দি আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে তোমালোকক ইয়াত কিছুমান এটা সুন্দৰভাৱে পেৰা দিয়া আছে এইটো ভালদৰে পঢ়ি ল'ব লাগিব এইটো কেনেকৈ আমি পঢ়িম যে দিহিং পাটকাইত আমাৰ অসমত 7টা ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ মাজত আছে কাজিৰঙা নামেৰি তাৰ পিছতে মানাহ ওৰাং ডিব্ৰু চৈখোৱা ৰায়মনা আৰু দিহিং পাটকাই এইকেইটা আছে গতিকে তোমালোকে চাই লোৱা যে এই ডিব্ৰু চৈখোৱাত বনৰীয়া ঘোঁৰা পোৱা যায় তাৰপিছত দিহিং পাটকাইত আমি কি পূবৰ আমাজন বুলি কওঁ এইবিলাকৰ ওপৰতে কুৱেশ্যন সুধিব আমালোকে এইবিলাকৰ কুৱেশ্যনবিলাক আমি এনসাৰ সুন্দৰভাৱে দি দিম চাই লোৱা তোমালোকে তলত কুৱেশ্যন কেইটা আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয় কাৰণ আমি এইটো জানো যে দিহিং পাটকাই আমি ওপৰত পঢ়ি আহিছো কিন্তু তোমালোকে এইটো পঢ়িবা মই এইটো ডাইৰেক্ট আগতে পঢ়িছো আগতে আহিছে আৰু তোমালোকৰ অসমৰ যিবিলাক ঘটনা হৈ গৈছে বা যিবিলাক ঘটনাৰ লগত জড়িত সেইবিলাক টপিকে দি থাকে কাৰণ এইবিলাকৰ পৰা তুমি যাতে বুজি পোৱা আৰু এইটো এনেকুৱা ধৰণৰ এটা ধেমালি পঢ়া নহয় এইটো একদম অসমৰ এটা গুৰুত্বপূৰ্ণ পঢ়া গতিকে তাৰ নেক্সট কুৱেশ্যনটো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশত কি অৱস্থিত পশ্চিমৰ দিশত আছে চৰাইদেউত অৱস্থিত আৰু এই চৰাইদেউ আৰু এটা কথা তোমালোকক ক'লে যেহেতু সোশ্যাল সায়েন্সত তোমালোকে পাইছা যে আহোমসকলে প্ৰথম চৰাইদেউত আহি কি কৰিছিল ৰাজধানী পাতিছিল আৰু কোনে আছিল হেতু আছিল তোমালোকে নামটো কৈ দিবাচোন যেহেতু আমি জানো চুকাফা নামটো কৈ দিলো তোমালোক আকৌ কোড বিচৰি নাপাবা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সূৰ্যৰ ৰশ্মি কিয় নপৰে কাৰণ গছগছনি তামাম ঢাক খাই থাকে গছগছনিৰে যে গছগছনিৰ ভৰপুৰ বনাঞ্চলৰ ওপৰত ওপৰ ভাগ ঢাকি ৰাখে বাবে এইটোৱে হ'ব যেহেতু সূৰ্যৰ ৰশ্মি নপৰে তলৰ কোনটো শব্দই আবৃত শব্দটোৰ একে অৰ্থ বুজাইছে আবৃত শব্দৰ একে অৰ্থ মানে আবৰি ৰাখা মানে কি যে এটা বস্তুক কি আবৰি ৰাখে এটা বস্তুক ঢাকি ৰাখে ঢাক খাই ৰাখে যেনেকুৱা মেঘে আমাৰ কেতিয়াবা সূৰ্যৰ ৰশ্মি আমাৰ পৃথিৱীত পৰিবলৈ নিদিয়ে মেঘে ঢাক খাই ৰাখে সূৰ্যৰ ৰশ্মি এনেকুৱা ধৰণৰ এটা উদাহৰণ হিচাপে ল'বলৈ হ'লে এনেকুৱা ধৰণৰ হ'ব তলৰ কোনটো বাক্যত উৰা প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ হৈছে ইয়াৰ এনসাৰ দিয়া আছে এনসাৰ বি যে প্ৰতি বছৰে সমজুৱাকৈ উৎসৱসমূহ আয়োজন কৰা হৈছে তোমালোকে এটা ভাল কৰি পঢ়িবা প্ৰত্যয়যুক্ত শব্দবিলাক ভালকৈ পঢ়িবাচোন
যেহেতু প্ৰত্যয় পঢ়িব লাগিব আৰু বিভক্তিটো ভালকৈ পঢ়িবা ক্লাছ 8তে একেই ধৰণৰ আহি থাকে হা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব তোমালোকে ইতিমধ্যে কৰিছা বুলি মই আশা ৰাখিছোঁ তাৰ নেক্সট পেজটো লৈ আমি যাম এই পখিলাৰ পৰা নিশ্চয় আমাৰ জানিব লাগিব পখিলা কি যে পখিলা তোমালোকে চাই লোৱা পখিলাৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰোমান্টিক কবিসকলৰ আগশাৰীৰ কবি আৰু প্ৰতিমাৰ বিনবৰাগী নামৰ তেওঁৰ উল্লেখযোগ্য কবিতা পুথি ঠিক আছে আৰু ইয়াত দিছে চন্দ্ৰকুমাৰ আগৰৱালা পখিলা নামৰ এটা ছন্দবদ্ধ কবিতা তেওঁ লিখিছিল আৰু ইয়াত দিয়া আছে যে পখিলাৰ গাৰ বৰণ ফুটুকিয়া ঠিক আছে ফুটুকিয়া পখিলাৰ গাৰ বৰণ কেনেকুৱা ফুটুকিয়া আৰু পাখিৰ ৰং কেনেকুৱা পাখা যিবিলাক আছে হেঙুলিয়া ঠিক আছে তেন্তে ইয়াৰ পৰা কোশ্চেন কি দিছে হেতু আমি চাম যে কোশ্চেন দিছে পখিলাটিৰ গাৰ বৰণ কেনেকুৱা আমি তেন্তে আমি কি কম ফুটুকিয়া এইটো ৰাইট হ'ব কিন্তু তোমালোকৰ এইটো ৰাইট কোনোবাই এইটো দিছে কিন্তু এইটো নহব এইটো ৰাইট আমি যেহেতু ইয়াৰ পৰা পাইছো তাৰ নেক্সট কোশ্চন যে কবিয়ে পখিলাটিক কিয় গতিশীল বুলি কৈছে কাৰণ গতিশীল কাৰণ কিয় কৈছে গাটো কেতেকী ফুলৰ দৰে বাবে গাটো কেতেকী ফুলৰ দৰে বাবে এই ইয়াত দিয়া আছে যে পখিলাৰ গাটো কেতেকী ফুলৰ দৰে কোমল কবিয়ে ইয়াক গতিশীল বুলি কৈছে এই যে গতিশীল ঠিক আছে ইয়াক গতিশীল তাৰ নেক্সট কোশ্চন যে কবিৰ কাৰণে পখিলাটি কিয় ৰহস্য হৈ পৰিছে কাৰণ যে পখিলা কোৰ পৰা আহি কলৈ উৰি যায় কবিয়ে নাজানে ঠিক আছে এটো আমিও নাজানো কোৰ পৰা আহি কলৈ উৰি যায় এটো ইয়াত আছে সেই কাৰণে মই ইয়াৰ উত্তৰটো আমি দিলো তাৰ নেক্সট আছে পখিলা কবিতাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰী কি শিকিব পাৰিবা মানুহৰ লগতে যে পহু পক্ষীৰ মৰম কৰিব লাগে সেই বিষয়ে আমাৰ ইয়াৰ পৰা জানিব লাগিব তেন্তে অপচন ডি তলৰ কোনটো শব্দ পৃথিৱীৰ শব্দটোৰ একে অৰ্থ বুজাইছে আমি জানো পৃথিৱীৰ একে শব্দ অৰ্থ বুজাইছে ধৰণী ধৰণী মানে কি পৃথিৱী ঠিক আছে তাৰ নেক্সট কোশ্চেন আছে তলৰ কোনটো বাক্যত উপসৰ্গযুক্ত শব্দ আছে তোমালোকে গ্ৰামাৰ পঢ়িবা কি পঢ়িবা বিভক্তি পঢ়িবা তাৰ পিছত প্ৰত্যয় পঢ়িবা আৰু উপসৰ্গ পঢ়িবা এই উপসৰ্গৰ পৰা পখিলা মেঘলৈ উৰি যায় ঠিক আছে অপচন ডি এইটো কিন্তু এটা গ্ৰামাৰ ওয়াইজ গ্ৰামাৰ পৰা পঢ়িব লাগিব কি পঢ়িব লাগিব প্ৰত্যয় বিভক্তি আৰু উপসৰ্গ তাৰ নেক্সট পেজত আছে যে উপলব্ধি ঠিক আছে উপলব্ধিটো আমাৰ পঢ়িব লাগিব যে এইটো এটা প্যাৰাগ্ৰাফ ভালদৰে পঢ়ি ল'ব লাগিব পঢ়ি ইয়াৰ পৰা তলত কিবা এটা কোশ্চেন সুধিছে তোমালোকৰ ধৈৰ্য নোহোৱা হয় সেই কাৰণে তোমালোকৰ এনেকুৱা অৱস্থা গতিকে ভালদৰে চাই লোৱা ভিডিওটো আৰু সাবস্ক্ৰাইব লাইক কৰি দিবা ইয়াত প্ৰথম দিয়া আছে এইটো ভালদৰে পঢ়ি ইয়াৰ পৰা কোশ্চেনৰ আনসাৰ দিব লাগিব বিদ্যালয় 3 দিন কোন যোৱা নাছিল বিদ্যালয় 3 দিন যোৱা নাছিল কোনে গৌতমে যোৱা নাছিল আৰু এইটো মই এনে কোৱা নাই যে দেওবাৰ দিনা গৌতমে মহেন্দ্ৰ আৰু এইটো 3 বৰখনৰ তিতি ফুটবল খেলিছিল যাৰ বাবে কি 3 দিন স্কুলত যাব নোৱাৰা হল গতিকে ইয়াত ক'ত আছে তোমালোকে অলপমান চাই লবাচোন যেহেতু মই একদম শুদ্ধকৈ ভালকৈ পঢ়ি মই তোমালোকক বুজাই দি আছো ঠিক আছে তাৰ নেক্সট পঢ়া টেবুলত গৌতমে কিয় মৰম মাৰি বহি আছিল কাৰণ অংক কেইটা কৰিব নোৱাৰা বাবে ঠিক আছে তাৰ নেক্সটৰ কোশ্চেন আছে এইটো না যে গৌতম ভুল নকৰাকৈ কিয় সংজ্ঞাবদ্ধ হল তাৰ ভুল উপলব্ধি হোৱাৰ বাবে তলৰ কোনটো দিগন্ত শব্দৰ শুদ্ধ সন্ধি ভাঙনি ঠিক আছে দিগন্ত এইটো হ'ব এইটো খুব ইম্পৰ্টেন্ট হয় ক্লাস 10 ৰ বাবে মই অলৰেডি অসমীয়াতে এইটো চাইছো এইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা তাৰ নেক্সট পেজত ল্যাঙ্গুৱেজ 2 ঠিক আছে ইমানে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা থ্যাংক ইউ ধন্যবাদ ওয়াচিং দিস ভিডিও